গাইজ পুৰা ভিউ চাব পাৰে সূৰ্যৰ মানে ডুবিব আৰু একদম ধামাকা তো মানে ইয়াত আমি ফটো চটো উঠিম বুলি ভাবিছোঁ হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা। হেল্ল' বন্ধুসকল, আটাই নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল কৰ্মা। তো গাইজ এতিয়া মানে একদম আহি পালোঁ, ফুৰি আছোঁ ইভিনিং, বহুত দিন ফুৰা নাই যিহেতু এক্সামো খতম হৈ গ'ল। এতিয়া ভিউ চাব পাৰে সূৰ্যৰ মানে ডুবিব আৰু একদম ধামাকা তো মানে ইয়াত আমি ফটো চটো উঠিম বুলি ভাবিছোঁ বঢ়িয়াকৈ পাৰ্চনদাৰ গাড়ীখনত। তো আহি গ'লোঁ মানে দিনে একদম ধামাকা লোকেশ্যনত। এইফালে সকলোৱে মানে গুৰুবিলাক নিবলৈ ধৰিছে আৰু লাহে লাহে পূৰা ইভিনিং হৈ গ'ল। তো গাইজ চুচু পাতি কৰিবলৈ আহিলোঁ, মানে একদম জানাই নাই কি কৰিম, এইফালে পূৰা জংঘল, এইফালেও মানে দুনিয়াৰ মানুহ আছে বহি, সেইকাৰণে এতিয়াও এইফালে ঘূৰি আছোঁ। দুটামান মানে ৰিল শ্বুট কৰি ল'লোঁ। তো এইফালে মানে সূৰ্য ওলাই আছিল, তো সূৰ্য ডুবি গ'ল। তো সকলোৱে গৰুবিলাক নিলে, গধূলি হ'ল, এতিয়া মানে ঘৰত যাব লাগিব আমি। এইটো বহুত দূৰত আহিছোঁ দুটাই ফুৰিবলৈ। গাইজ গাড়ী ষ্টাৰ্ট কৰি দিলোঁ, যাব লাগে। হেলমেট টেলমেট পুৰা পিন্ধি ল'লোঁ। এতিয়া মানে মই নচলাওঁ, আগতে মানে চলাই আহিছিলোঁ, তো এতিয়া পাৰ্চনেল চলাব। এতিয়া মানে এবাৰ মানে অলপ ফুৰিয়ে যাম, এইফালে ফুৰি যাম পুৰা। ব্লগিটা ৰাস্তা পাইছিলোঁ গাইজ আহি তামোলপুৰ আহি পালোঁ। আমি দুটা হেলমেট অনা নাই, মানে নজল্লি হ'ল। গাইজ পুলিচ থকাৰ কাৰণে মানে আমি ৰখিলোঁ। হেলমেট পুলিচ গাইজ মটঙা চক। তো গাইজ তামোলপুৰ পাৰ্ক, তামোলপুৰ। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ তো গাইজ টাইম পাছৰ কাৰণে দস্তিতাৰ লগত সোমাইছিলোঁ ইয়াত হোটেলত। তো এতিয়া যাম আমি, গধূলি হ'ল বহুত। জলক জলদি জলক, বহুত ঠাণ্ডা গাইজ, বহুত ঠাণ্ডা। পাই গ'লোঁ আহি কি ক'ম, মানে ইমান দূৰ ৰাইড নকৰিলোঁ, এনেই অলপ চিম্পুলকৈ ইভিনিং ৰাইড, মানে একদম আমাৰ তামোলপুৰ ইয়াতকৈ ঘূৰিলোঁ এক ৰাউণ্ড চিম্পুলকৈ পুৰা মানুহ একদম গধূলি বজাৰ হৈ খাম। গাইজ কাপোৰ লাগে যে ইয়াত নিব আহিব, পুৰা কাপোৰ দোকান দি ভৰ্তি। ফাইনেলি মানে একদম ৰাতি হৈ গ'ল, ইভিনিং ৰাইড কৰি থাকোঁ ৰাতি, মানে কি কবি আৰু গাইজ দেৰি হৈ গ'ল। তো মানে দুবাৰ ঘৰত সোমাইছিলোঁ, সেইকাৰণে অলপ দেৰি হ'ল। এতিয়া ফাইনেলি ঘৰত আহি পালোঁ, কি কবি আৰু একদম দুপৰীয়া মানে একদম ভাগৰে একদম আহিলোঁ। গাড়ী উঠিলেও মানে ভাগৰ লাগেতো। দুখীয়া জীৱন কি কবি ভাই, ইয়াত মানে কিবা বনাই আছে ভাত মানে ঘৰ ভাঙিল না, উপায় নাই আৰু ইয়াতে ৰান্ধিব লাগিব মাটিৰ ঘৰতে। তো এনেকৈ ওপৰত চাব পাৰে পুৰা মানে গাইজ চন্দ্ৰ ওলাই গ'ল এনেকৈ, মোৰ লগতে আছে আজি চন্দ্ৰটো বুলি ক'লো। তো গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, মানে ভিডিঅ'টো চাই বা কেনে পালে নাজানো, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। তো কি কোৱা গাইজ, আৰু নেক্সট ব্লগত লগ পাই আছোঁ, নিউ ব্লগত। তো একদম এক্সাম খতম হৈ গ'ল, সেইকাৰণে একদম ব্লগ বনাই ষ্টাৰ্ট মানে কিতা ফুৰিব যাওঁ নাজানো। তো আজি মানে ইভিনিং এনে ফুৰিবলৈ গৈছিলোঁ, মানে ইয়াৰ ৰিল শ্বুট কৰিব গ'লোঁ, সেইকাৰণে ব্লগ ভাবোঁ বহুত দিন ভিডিঅ' বনাই নাই, একেবাৰে ব্লগ বনাই দিওঁ। তো গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰি দিবা, কমেণ্ট কৰি দিবা, শ্বেয়াৰ কৰিবা, এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিব নাপাহৰিব। তো জয় অসম, আৰু নতুন ব্লগত লগ পাইছোঁ। আজিৰ কাৰণে টাটা, বাই বাই।